তুমি কি খবৰ? ভালনে? চব ঠিকে আছেতো? বাট দেখা নোপোৱা ডাঠ কুঁৱলীৰ মাজতো নোহোৱা হৈ নাযায় সেই কথাবোৰ। সেই যে চিঠিৰ পিছত চিঠি, চিঠিৰ মাজত ফুল, নাটকৰ ৰিহাৰ্চেল, অংক শিকা বহী আৰু ফুলনাৰ দোকানৰ খিলিপান, এখন ৰঙা লেডিজ চাইকেল, আধা ফুলা চুপহীৰ ফুলো ফুলো ফুল, স্বপ্নৰ শ্বিলং লেক, গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰৰ এজোপা আঁহত গছ, সেই নংপুৰ মিঠা বৰষুণ, চেগুন গছৰ গাত আউজি নামেৰিত উঠা একপি মৰমৰ ফটো, পথৰ কাষৰ চিনাকি কুঁৱাবোৰ, এজাৰবোৰ, সোণাৰুবোৰ আৰু কাঞ্চনবোৰ। আৰু ঠাণ্ডাত গাত ল'বলৈ সেই যে এখন ফুলাম ৰাজাই, এটা গাৰু, এখন সেন্দুৰ ফুটীয়া বিচনা চাদৰ, এটা থাৰ্মষ্টিলৰ বটল, এটা সোণালী ৰঙৰ ঘড়ী, এখন হেতা পৰা চিঠি, হাতে লিখা ধুনীয়া আখৰৰ এখন কবিতাৰ বহী, কুৰিয়াৰত পঠোৱা এটা হেঁপাহৰ চুৱেটাৰ, দুটা কফি কাপ, কেইখনমান নাৰায়ণ কৱচ, ফেচবুকৰ পৰা ডাউনলোড কৰা ফটোৰ সৰু ছপা এলবাম, সমুদ্ৰৰ ৰঙীন ভগ্ন শামুক, নিজৰ চাদৰ কাটি চিলাই পঠোৱা এটা হাফ জেকেট, ৰাধাকৃষ্ণৰ যুগল ছবি, আলমাৰীত ২২ বছৰ ধৰি সাঁচি ৰখা এখিলা গছৰ পাত, ৰবীন্দ্ৰনাথৰ দুখন কিতাপ, পিন্ধি পিন্ধি পুৰণা হৈ যোৱা কিমান যে চোলা পেণ্ট, চাবিৰ ৰিং আৰু যে কত কি। এইবোৰ এতিয়া মাথো স্মৃতি, য'ত আৰু নাই তাহানিৰ শিহৰণ, কাৰণ শিহৰণৰ মৃত্যু হয় জন্মৰ লগে লগে, ঠিক যেন সুবাস বিয়পাই সৰি পৰা ধূপৰ ছাই। এই ভালে আছাতো সঁচাকৈয়ে?